গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক দিয়া কেইটামান পৰামৰ্শ মনত ৰাখিলে বিপদত নপৰে আপুনি। আমাৰ সকলো সমস্যাৰ উত্তৰ থকা এখন মহাকাব্য হৈছে ভাগৱত গীতা। মহাত্মা গান্ধীয়ে গীতাক আধ্যাত্মিক অভিধান বুলি গণ্য কৰিছিল। কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত শ্ৰীকৃষ্ণই অৰ্জুনক দিয়া উপদেশবোৰেই হৈছে গীতা। আহকচোন আজি জানি লওঁ শ্ৰীকৃষ্ণই গীতাত কোৱা কেইটামান উপদেশৰ বিষয়ে। গীতাত শ্ৰীকৃষ্ণই কৈছিল, যি হ'ল ভালৰ বাবেই হ'ল, যি হৈছে ভালৰ বাবে হৈ আছে, আৰু যি হ'ব সেয়াও ভালৰ বাবেই হ'ব। নাম্বাৰ 2, আপোনাৰ কাম কৰাৰ অধিকাৰ আছে, কিন্তু কামৰ ফল লাভ কৰাৰ অধিকাৰী আপুনি কেতিয়াও নহয়। নাম্বাৰ 3, পৰিৱৰ্তন হৈছে বিশ্বব্ৰহ্মাণ্ডৰ নিয়ম। আপুনি কোটিপতিও হ'ব পাৰে বা নিমিষতে দৰিদ্ৰও হ'ব পাৰে। নাম্বাৰ 4, আত্মাৰ জন্ম হয় আৰু মৃত্যু নহয়। নাম্বাৰ 5, তুমি খালী হাতে আহিছিলা, খালী হাতেও গুচি যাব। নাম্বাৰ 6, কামনা, ক্ৰোধ আৰু লোভ হৈছে আত্মধ্বংসী নৰকৰ 3 দুৱাৰ। মানুহ তেওঁৰ বিশ্বাসৰ দ্বাৰা সৃষ্টি হয়। তেওঁ যেনেকৈ বিশ্বাস কৰে তেনেকৈয়ে হয়। নাম্বাৰ 7, মানুহ তেওঁৰ বিশ্বাসৰ দ্বাৰা সৃষ্টি হয়। তেওঁ যেনেকৈ বিশ্বাস কৰে তেনেকৈয়ে হয়। নাম্বাৰ 8, ধ্যান আয়ত্ব কৰিলে বতাহবিহীন স্থানত দীপৰ শিখাৰ দৰে মন অদম্য হৈ পৰে।